চাওক কংগ্ৰেছৰ যিটো ইতিহাস সেই ইতিহাস অসমৰ পক্ষত কেতিয়াও নাছিল। আমাৰ দেশ বিভাজন কৰিছিল কংগ্ৰেছে ধৰ্মৰ নামত। যি ভাৰতবৰ্ষত ৫,০০০ বছৰীয়া সভ্যতা সংস্কৃতিয়ে বিৰাজ কৰিছিল, সেই সভ্যতা সংস্কৃতিক ধূলিসাৎ কৰি তেওঁলোকে স্বাধীনতাৰ সময়ত হিন্দুস্তান পাকিস্তান তেওঁলোকে বিভাজন কৰিছিল। তাৰ ফলত ভাৰতবৰ্ষৰ ঐতিহ্য বিঘ্নিত হৈছিল। পৰৱৰ্তী সময়ত অসম প্ৰেক্ষাপটত যদি আমি চাওঁ, আমাৰ অসমখন কেইবাটাও দশক ধৰি কংগ্ৰেছৰ অপশাসনৰ কাৰণে, তেওঁলোকৰ ভুল নীতিৰ কাৰণে অসমৰ জনসাধাৰণে কেন্দ্ৰই অসমৰ প্ৰতি মাহিয়াই দৃষ্টি নিক্ষেপ কৰিছিলে বুলি অভিযোগ উত্থাপিত কৰি আহিছিল আৰু কেইবাটাও দশক ধৰি অসমখন ৰক্তাক্ত হৈ পৰিছিল। বিদেশীৰ আগ্ৰাসনে কেনেধৰণে ৰূপ পৰিগ্ৰহ কৰিছিল আমাৰ সকলোৰে চকুত স্পষ্টভাৱে আছে। 860জন কংগ্ৰেছৰ অপশাসনৰ কাৰণে শ্বহীদ হ'ব লগা হৈছিল, হাজাৰজনে পংগুত্বৰ জীৱন আঁকোৱালি ল'ব লগা হৈছিল আৰু পৰৱৰ্তী সময়ত আলফাৰ দৰে সংগঠন সৃষ্টি হৈছিল। ডিভাইড আছাম 50-50 বড়োলেণ্ডত ৰক্তাক্ত পৰিৱেশ সৃষ্টি হৈছিল। ডিমা হাছাও, কাৰ্বি আংলং জ্বলি উঠিছিল আৰু পৰৱৰ্তী সময়ত তেওঁলোকে যদিও অসমৰ ৰাইজে 15টা বছৰ তেওঁলোকে দায়িত্ব দিছিল, তেওঁলোকে ৰাইজৰ মনৰ হৃদয়ৰ কথাখিনি উপলব্ধি কৰিবৰ কাৰণে কেতিয়াও সক্ষম হোৱা নাছিল। ইভিন আমাৰ যুৱ প্ৰজন্মই আশা কৰা এটা চৰকাৰৰ চাকৰি তেওঁলোকে বিক্ৰী কৰিছিল। APSCক তেওঁলোকে ভুল লুণ্ঠিত কৰিছিল আৰু আমাৰ ঐতিহ্য চেতনাৰ কথাটো নকওঁৱেই, শংকৰদেৱৰ জন্মস্থান বৰদোৱাও সেইসকল বেদখলকাৰীৰ কবলত বিলুপ্তপ্ৰায় হৈছিল। গতিকে এই গোটেই কথাখিনিক পুনৰ উত্থান হোৱাটো ৰাজ্যখনৰ জনসাধাৰণে বিচাৰিছিল, নৱপ্ৰজন্মই বিচাৰিছিল, মাতৃসকলে বিচাৰিছিল, ভকত বৈষ্ণৱসকলে বিচাৰিছিল আৰু এনেধৰণৰ বহু কথাৰ কাৰকৰ ভিত্তিতেই পুনৰ এটা গধুৰ দায়িত্ব আমাক অৰ্পণ কৰিছে আৰু কংগ্ৰেছক প্ৰত্যাখ্যান কৰিছে। নাই ইতিহাসে কয়, গতিকে আমি কোৱা কি কথা আছে? 860জন কি শ্বহীদ কংগ্ৰেছৰ দিনত হোৱা নাছিল নেকি? আলফা সৃষ্টি কংগ্ৰেছৰ কাৰণে হোৱা নাছিল নেকি? তেজ দিম তেল নিদিওঁ এনেকুৱা ধৰণৰ শ্লোগান কংগ্ৰেছৰ ভুল নীতিৰ কাৰণে হোৱা নাছিল নেকি? অসমখন ৰক্তাক্ত পৰিৱেশ কংগ্ৰেছৰ কাৰণে হোৱা নাছিল নেকি? ডিভাইড আছাম 50-50 কংগ্ৰেছৰ কাৰণে হোৱা নাছিল নেকি? আপোনাৰ কাৰ্বি আংলং, ডিমা হাছাওত উত্তপ্ত পৰিৱেশ কংগ্ৰেছৰ কাৰণে দশক জুৰি হোৱা নাছিল নেকি? APSC কেলেংকাৰী কংগ্ৰেছৰ কাৰণে হোৱা নাছিল নেকি? এটা চৰকাৰৰ চাকৰি লাখ লাখ টকাত বিক্ৰী কংগ্ৰেছৰ দিনত হোৱা নাছিল নেকি? আত্মীয় স্বজন তোষণৰ গোটেই ৰাজনীতি কংগ্ৰেছৰ দিনত হোৱা নাছিল নেকি? বৰদোৱা মাটি বেদখল কংগ্ৰেছৰ দিনত হোৱা নাছিল নেকি? গড়কেইটা ৰক্ষা কৰিব নোৱাৰা কংগ্ৰেছৰ দিনত সেই পৰিৱেশ হোৱা নাছিল নেকি? গতিকে কংগ্ৰেছে কওক নকওক বাদ দিয়ক, কিন্তু অসমৰ জনসাধাৰণে সেই ৰায় কংগ্ৰেছৰ এগেইনষ্টত দিছে আৰু পুনৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমখন বিকাশৰ অনিৰুদ্ধ গতিৰে যোৱাৰ ক্ষেত্ৰত ইতিমধ্যে মেণ্ডেট দিছে আৰু সমগ্ৰ ভাৰতবৰ্ষৰ 5খন আগশাৰীৰ ৰাজ্যৰ দৰে আমি অসমখনক আগুৱাই লৈ যাবৰ কাৰণে ৰাইজৰ সহযোগত দায়বদ্ধতাৰে কাম কৰিম। হয়, আমি এতিয়া আমাৰ ভাৰতীয় জনতা পাৰ্টি বিধায়িনী দলৰ সভা হ'ব। তাত আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি নেতা হিচাপে সকলোৱে মত প্ৰকাশ কৰিম। পৰৱৰ্তী সময়ত NDAৰ সভা হ'ব আৰু পৰৱৰ্তী সময়ত ৰাজ্যপালৰ ওচৰত গৈ চৰকাৰ গঠনৰ কাৰণে আহ্বান জনাম।